আজি কি চাব আহিলি থিয়েটাৰ কি নাম থিয়েটাৰখন নাম নটসূৰ্য থিয়েটাৰখন পূৰা চাবি নে পূৰা চাবি দোকান দিব আহিছ নেকি ভাল এইখন দোকান আজি দৰ্শকবিলাক এনেকৈ আহিছে আজি ছেকেণ্ড দিনা হ'ল আপোনালোকক দেখাবলৈ চেষ্টা কৰিম নটসূৰ্য থিয়েটাৰ কঁঠালগুৰি যুৱ সংঘৰ সহায়তে আজি কঁঠালগুৰি গাঁৱত ছেকেণ্ড নিশা নটসূৰ্য থিয়েটাৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ভিডিঅ'টো এনেকৈয়ে আৰম্ভ কৰি দিম গেলাৰী 100 টকা তাৰপাছত বিশেষ শ্ৰেণী 150 টকা লিখা এইফালে ধন্যবাদ দাতা পেটন এফালে লৈ আছে নেকি হা মাইকী মানুহ মজা মজা ভাল কথা আমাৰ ফোন মাষ্টাৰ ঋতুকালীন গেলাৰী নেকি এফালে 100 টকীয়া আৰু 100 টকীয়া আৰু 100 টকীয়া এফালে সোমাই মানুহ পৰা হৈছেনে লাহে লাহে হৈ আছে ন একদম মজা মানুহবিলাক আহিছে বিশেষ শ্ৰেণী গেলাৰী এইবিলাক লাইন পাতি মানুহবিলাক আহি আছে এইবিলাক এতিয়া আপোনালোকক দেখাবলৈ চেষ্টা ছোৱালীবিলাক তোমালোকে নাচিবা নেকি আজি কেলে পলাইছে যে মানুহবিলাক আহি আছে বৰ্তমান এইবিলাক মানুহ আজি আৰু আপোনালোকৰ দোকানবিলাক দেখাবলৈ চেষ্টা কৰিম পুৰা ইমান ধুনীয়াকৈ বেছো বিক্ৰী হৈছে নহয় হৈছে বিক্ৰী হৈছে নহয় হা কি কি বেচিছ চানা চিগেট তামোল পাণ এইখন দোকান বিক্ৰী হৈছে নহয় হৈছে আপোনালোকে উপভোগ কৰিব পাৰিব নাটক ডাক্তৰ এতিয়া মই তেওঁলোকে পেইণ্টিং কৰি আছে এতিয়া মই এইফালে যাম এতিয়া তেওঁলোকে কেনেকৈ পেইণ্টিং কৰে মই এতিয়া আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এতিয়া বৰ্তমান মেকআপৰ জেগালৈ যাওঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এতিয়া বৰ্তমান মেকআপ কৰি আছে ন একদম মানে বেয়াবিলাকো ধুনীয়া ধুনীয়া দেখিব দেই ন ইমান ধুনীয়াকৈ মেকআপ কৰি আছে আজি দা কেনে লাগিছে নমস্কাৰ ভালে লাগিছে আগতো আহিছোঁ ইয়াত খুব ভাল কমিটিখনো ভাল মানুহবোৰো মৰমীয়াল আজি আমাৰ দ্বিতীয় নিশাৰ নাট ডাক্তৰ কৰ্মচাৰী আছে যিমানটা পেণ্ডেল কৰি আহিছোঁ দৰ্শকৰ খুব ভাল সমাদৰ পাইছোঁ ইয়াতো ভাল সমাদৰ পাম বুলি আশা ৰাখিছোঁ ধন্যবাদ আৰু লগতে আপোনাৰ ভিউৱাৰ্ছসকলক জনাওঁ ললিত কাই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব যিসকলে এতিয়াও কৰা নাই ভিডিঅ'টো চাব তো আপোনালোকেও ললিত কাই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ থাকিল আৰু এবাৰতো আহি গ'ল আমাৰ গাঁৱৰ কঁঠালগুৰি গাঁৱলৈ হয়নে এতিয়া নেক্সট টাইম আহি আপোনালোকৰ কাৰণ কেনে পাইছে আপোনালোকে ভাল লাগিছে বহুত ভাল লাগিছে বহুত ভাল লাগিছে আৰু ললিত কাই ইউটিউব চেনেলটোত খুব জটিলতা ভিডিঅ' নাথাকে একদম গাঁৱলীয়া একদম সহজ সৰল ভিডিঅ'বোৰ বনায় আৰু চাই ভাল পাব আৰু মই এনেকৈ বনাম আৰু মেকআপৰ কাৰণে কি লগাই ক'ব নেকি অলপমান চাওঁ আপুনি চাওঁ বৰ ধুনীয়া ধুনীয়া ওলাইছে ইমান বগাকৈ দাদা আপোনাৰ ঘৰ ক'ত মোৰ লখিমপুৰ ন হয় এতিয়া মেকআপৰ কাৰণে কি লগাই আমাৰ পেষ্ট থাকে এইবিলাক কি হয় এইটো পাউডাৰ হয় এইটো পাউডাৰ আৰু এইটো লগাই নেকি এইটো একচুৱেলি ঘঁহিবৰ কাৰণে ন আৰু কি লগাই এডমিনাৰ আছে এইবিলাক থাকে তাত চবৰে বেলেগ বেলেগ ন অঁ ঠিক আছে দে আপোনাৰ আজি নাটকৰ বিকল্পটো কি আছে আপোনাৰ আজি ৰুলটো মোৰ নাটকত আজি সাংঘাতিক বেয়া মানুহ আছে আপুনি বেয়া হ'ব নেকি আজি সাংঘাতিক বেয়া মানুহ একদম বেয়া
ৰাইজে বেয়া পাব নেকি আজি আপোনালোক চাই ডাক্তৰ ব্ৰহ্মচাৰী নাটকখন ডাক্তৰ ব্ৰহ্মচাৰীৰ মানে নাৰ্ছিং হোমৰ মেনেজাৰ হয় মেনেজাৰ মানে আপুনি অলপমান বেয়া কাম কৰিব মানে আজি বেয়া চৰিত্ৰ মানুহে আমাৰ কয়তো একদম ইমান ধুনীয়াকৈ আছে আপোনাৰ চৰিত্ৰটো কি হ'ব আজি মুখ্য ভূমিকাত আছে ডাক্তৰ ব্ৰহ্মচাৰী নাম ভূমিকা আৰু নাটকখনৰ গতিকে এখন সুন্দৰ নাটক প্ৰদীপ শৰ্মাৰ গতিকে কালিটো নাটক ভাল পাইছে আৰু নিশ্চয় হৈছে দৰ্শকো ভাল পাইছে এইখন নাটক এইবাৰ ভাল হৈছে আপোনাৰ চৰিত্ৰটো কি হ'ব আজি ডাক্তৰ ব্ৰহ্মচাৰী আচলতে ডাক্তৰ আপুনি আজি কিশোৰ ব্ৰহ্মচাৰী ব্ৰহ্মচাৰীটো টাইটেল আৰু আপুনি ভাল ৰোল কৰিব নে আজি বেয়া ৰোল কৰিব ৰাইজে চাব এতিয়া নকওঁ আৰু ছাছপেন্সত থাকক এতিয়া কৈ দিলে কথাটো ভাল হ'ব আমাৰ দাদা আজি ৰোলটো কেনেকুৱা হ'ব এইটো আপোনাৰ ফিগাৰ চিগাৰ এইটো পূৰা চব লাল দেখিছোঁ আজি এই লালতে ওলাব নেকি আজি নাই মোৰ প্ৰথম অৱস্থাত মই পুলিচ অফিচাৰে হয় পুলিচ অফিচাৰ পুলিচ অফিচাৰ থাকে এনেইতো আপোনাৰ পুলিচৰ দৰে দেখে কিন্তু আৰু ৰোমাঞ্চ আছে ৰোমাঞ্চটো আছে ফাইট আছে ফাইট আছে আজি নাটকখন খুব সুন্দৰ নাটক কাহিনী খুব জটিল কাহিনী আৰু ৰাইজে চাইটো ভাল পাব খুব ভাল পাব আৰু বিশেষকৈ দৰ্শকে যি বিচাৰে ট্ৰেজেডি ৰোমাঞ্চ কমেডি ফাইটিং আজি নাটকখনত প্ৰতিটো বস্তুৱে পাব এওঁলোক বাদ্যযন্ত্ৰবিলাক এনেকৈ বজায় দাদাখন কি মেঘালী মৰাণৰ নৃত্যকৰ্তী আৰু এয়া আপোনালোকে পৰিৱেশন কৰিছোঁ আন এটি পুৰণীয়া নৃত্য CNC বৰুৱা আৰু অংকুমণি মৰাণে পৰিৱেশন কৰা ঠিকে আছে দেখক আপোনাৰ আজি কেনেকুৱা লাগিব আজি নাটখন ভালে আছে ন ৰাইজে দৰ্শক ভাল পাবনে দৰ্শকবিলাকে কান্দিব হা ভাল নাটক ঠিক আছে দে ৰাইজে ভাল পাব লাগে হয়নে বাৰু তুমি মোৰ ভাইকোটা ইমান বেয়াকৈ কিয় পাবাগে অকল বেয়াকৈ কোৱা নহয় এই ফটোখন মই ডাষ্টবিনত পেলাই থৈ আহিছো মোক মাৰিবলৈ হাত পাতিছো অকল হাত লগাই নহয় মোৰ মাৰ কথা বেয়াকৈ ক'লে মই ডিঙি চেপি ধৰিম খং দেখা নাই মোৰ খং দেখা নাই নহয় এইখন ঘৰত তই থাকিবি নহ'লে মই থাকিম মই কিয় যাম ক'লে বাবা তোক এইখন ঘৰে আকৌ এবাৰ হত্যা কৰিলে মা তোৰ স্থিতি নোহোৱা কৰিব বিচাৰিছে এই ঘৰখনে মোক শক্তি দে মা সিহঁতৰ লগত চলিবলৈ মোক শক্তি দে মা শক্তি দে I am Dr. J.K. Brahmachari. Brahmachari nursing home operator. সহায় কৰিব লাগিব। আমি খাবলে বহুত ফিক্স কৰি। তুমি লগাই দিছো ৰাতিৰ ভিতৰতে মাল ৰেডি কৰি আচ্ছা এই নম্বৰ বিলাকত 13 নম্বৰ বিলাক লেকিন একটা কথা বুজাও যদি ৰাতিৰ ভিতৰতে মাল ৰেডি কৰি আরে জমাই দিবি গুলো চকুৰ সন্মুখতে চিন চাপ হাতই কৰাই দিবি মানুহ ৰেডি কৰি থবি আৰু বাকি টেনচন আচ্ছা ঠিক আছে ভাই মানৱ সেৱাই পৰম ধৰ্ম আৰে ইমান দিন মানৱ সেৱাই কৰি আছো অকল কৃপণ হৈ নকৰা যাক তেনেকে মানুহ সহায় কৰি আছো কিন্তু ওসা দেখ ভাই মই কি কৰিছে কি বাবা ও দেশে আনা ফটো অসম্ভৱ কৰিবা কোৱা মই ক'লো এইদৰে কাপোৰ সলাই থকাতকৈ তুমি নাৰ্ছিং হোমলৈ গৈ বেমাৰীবিলাক শুনাই দিওঁ কোনযোৰ কাপোৰ পিন্ধিলে তোমাক ধুনীয়া লাগে আপুনি কি কৰা হ'লে ভাল আছিল হ'ব দিয়ক আজি কেইজনৰ পেট পালিছে প্ৰত্যেকটো কামতে ছোৱালী ধৰিলে আৰে মোৰ দৰে কেইজন বাপেক আছে ছোৱালী প্ৰেম কৰিবলৈ আগবঢ়াই দিয়ে সুবিধা ল'বলৈ বিচাৰিব হেল্ল' অঁ মই ডক্টৰ ব্ৰহ্মচাৰী কি ক'লো আজি দেখ
তাৰমানে খেলখন আৰম্ভ হৈ গ'ল নচল নাচি নাচি এই হাতখনৰ প্ৰত্যেকটো আঙুলি ব্যৱহাৰ বিচাৰ কৰা আচলত মই নম্বৰ দি যাম 1 2 3 অন্যান্য বরকত কিন্তু লুটি পেলাম নগদ করে লুটি পেলাম ইমান দিনে মই তাৰ মাক আছিলো আজিৰ পৰা মাহী মাক মাহিয়াই তুমি মোক ফোন কৰিছা ন মাহিয়াই এয়া চোৱা মাহিয়াই মই কাণত ধৰিছো আজিৰ পৰা মই এনেকুৱা ভুল কেতিয়াও নকৰো মই বিটাই বিটাই দেখিছা মাহিয়াই মোক কেনেকৈ ফোন কৰিছে দেখিছা ভাইটিক ভাতকেইটা বাহিনীৰ বাবেহে মই ফোন কৰিছিলো পুলিচৰ ডিউটি বাহিৰত বা খাবলৈ পায় নে নাপায় মোক এইবোৰ কথা মাথা মাৰিবলৈ কোনে বিটাই ভাইটি আজিও ভাত টুকাকৈ দি পেলাই গৈছে জানা মোৰ কিন্তু বৰ দুখ লাগে বিটাই বিটাই মই নহ'লে এটা কাম নকৰা কিয় মই ভাইটি দেখোন বিয়াখনকে পাতি দিব পৰা বিয়া পাতিবলৈ ছোৱালী নালাগে ভাইটিয়ে ছোৱালী চায়ে কৈছে মোক মোবাইলত দেখুৱাইছে নহয় বৰ ধুনীয়া ছোৱালী জানা বহুত ডাঙৰ মানুহৰ ঘৰৰ ছোৱালী মই কেনেকৈ মাকৰ কিবা কৈছা নাই 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 একো কোৱা বাবা মাৰৰ খং কমিছা ভাত হ'লে খাবা নহ'লে কুৰকুৰা খাবা ভাত আজি বনোৱাই নাই সেইবাবে মাহীয়ে মোক ফোন কৰি আছে ভাত আজি মই বনাম দিয়া হ'ব ভাল সেইজন মহাত্মাক মোৰ ঘৰত কিয় মৰুভূমি জানো কোনোবাই মহাত্মাক বিচাৰি পাব মানৱ জাতি অধগতিলৈ গৈছে প্ৰকৃতিয়ে ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰা হৈছে প্ৰতিযোগিতা কেৱল প্ৰতিযোগিতা এইজনে আন্দোলনকৈ আগবঢ়াৰ প্ৰতিযোগিতা যিটো ভয়ংকৰ সত্য আজি মই বছৰ বছৰ বুকুৰ মাজত সোমোৱাই ৰাখিছো তথাপি কিয় আপুনি একো সিদ্ধান্ত দিব নোৱাৰিলে এসপ্তাহৰ ভিতৰত মই ঘৰ এৰি গুচি যাম তুমি পাগল হৈছা মই পাগল হৈছো মই কি বুলি ভাবিছে আপুনি মোক আপুনি কি বুলি ভাবিছে আপোনাৰ সহায় নোহোৱাকৈ মই একো কৰিব নোৱাৰো মুখখন সংযত কৰা দিবা নহ'লে স্লিপিং টেবলেট কেইটামান আনি মোৰ হাতত দিয়া আপুনি কিয় খাব লাগে স্লিপিং টেবলেট খাব লগা হৈছে মইহে খাব লগা হৈছে স্লিপিং টেবলেট এইবোৰ সব আপোনাৰ কাৰণে আপুনি তাত লগাই দিছে মোৰ কাঠ হাত দাঙিব ইমান নিজ কথা চিন্তা কৰিব পৰা তিনিটা বুলি মই তোমাক সপোনতো ভবা নাছিলো আজি ভাবিলেতো ইয়াতকৈ বেছি পাব শান্তি পাব আপোনাৰ মনে কাৰণ আপোনাতকৈ বেছি জোৰকৈ চিঞৰিব পাৰোঁ মই তুমিতো সকলো জানা বাবা বিনা দুখত সদায় মই মাগিয়াই গালি খাই আহিব লগা হৈছে মাজে মাজে মোক মাৰিও বাবা ঘৰতে চোৱাচোন মোক কেনেকৈ কোবাইছে চোৱাচোন বাবা মনৰ দুখতে আজি কাকো নোপোৱাকৈ মই ঘৰৰ পৰা ওলাই আহিছো কলৈ যাম কি কৰিম এইবোৰ একোৱেই ঠিক কৰিব পৰা নাই তারা মরিবও নোৱাৰিম মই মৰিলে পিতাই আৰু ভাইটিয়ে মনত বৰ কষ্ট পাব শাৰীৰিকভাৱে দুৰ্বল ভাবি ঘৰখনত মই একো এটা উপাৰ্জনো কৰি দিব নোৱাৰিম তোমাক এটা প্ৰশ্ন আমি শাৰীৰিকভাৱে দুৰ্বল মানুহবোৰ এই সমাজখনত জীয়াই থকাৰ অধিকাৰ নাই নেকি পৃথিৱীৰ ৰঙীন পোহৰবোৰৰ মাজত খেল খেলার আমার অধিকার নাই নাকি
কিমান সাহায্য লাগে বাবা বাহুগুলো মাথাটা হলো কিমান কষ্ট কিমান কষ্ট বাবা বলে আপনার দরওয়াজা বন্ধ পিতায়েকো কৈছিল মই বোলে মহাত্মা কিন্তু আজি মোৰ জীৱনলৈ নামি আহিছে কাল অমানিকা বেদনা নহলে খাই মোক কোগা কৰি পেলাইছে অ ভগৱান কোগা কৰি পেলাইছে মন্দির মসজিদ সকলোতে খালি কেৱল ভিক্ষাৰী কিবা কিবা এটা কাম কৰি খাব নোৱাৰা এই সফল দেখাটো হয় নহয় মানে আপুনি হ'ব হ'ব আপুনি মোক দিলে মই ঘৰ পালে খাব মই আপোনাক ভিক্ষা কোটা নাছিলো বলে বুলিতে জানে অসুস্থ করে পকাই দিয়ে মানিও ওলাই গৈ চিনা কৰি বৰ কষ্ট পাইছে আৰু মোৰ কিমান পৰীক্ষা ল'ব ভগৱান কিমান পৰীক্ষা আমার হাতত সময় কম টুকুৰা টুকুৰ শৰীৰৰ মনোহৰ কৰি পৰিব বাপৰিক তই বেলেগৰ হাতত কমাই দিয়া বাপৰিটো মোৰে হয় বে কেৱল ক্ষীৰত সেন্দুৰ কম দিয়া আৰু মনত ৰাখিবি কেতিয়াও নিবি লুটি পেলালে ভালকে কিমান সময় দিম বুলি 5-6 ঘণ্টা পাছত ভালকে ইয়াত ৰৈ থাকিলে বেচেৰি পানী লাডু কৰিব পাৰে ঘর দেখো ঘুরি যা পাখি আমি অপুনার নদীয়ে দি পুতি যা ঢোকে আমি যে ঘর দেখো ঘুরি যা পাখি মৰম খনা বুকু বুজি থম মোৰে মুখনি কাজল খনা চকু মৰম খনা বুকু বুজি থম মোৰে মুখনি আমি যেন ঘৰ দেখো ঘূৰি
যাম পাখি আমি যে মেঘর দেখো উড়ি যাম পাখি উড়ি যাম পাখি মই নোৱাৰো আপুনি নিজে মাতক মই তোমাক যাবলৈ কৈছোঁ কি যোৱা তাৰ পিছত এটা অশান্তি সৰু ল'ৰাটোৱে চাকৰি পোৱাৰ পিছৰ পৰা ঘৰখনত বেছিকৈ অশান্তি হ'বলৈ কিবা এটা ভুল কৰিলে এনেকৈ মাৰিব লাগে তোমাৰ আৰু মোৰ দৰে বেলেগ গাড়ীখনে অক্ষম নহয় পিতাই বেয়াকৈ ক'ব নাপাৰেও ভাইটি মই ভুল কৰাৰ বাবে পিতাই মোক পাৰিছে মই জীয়াই থকা নথকাই কি কথা হ'ব ভাইটি সেইবাবে পিতাই মোক মাৰি পেলাব খুজিছে ন পিতাই পিতাই কিবা এটা হৈছে লাজ লগাই তোমাৰ লাজ লগাই কাইলৈ প্ৰজেক্ট কৰি আহি ঘৰ নবহি তুমি এতিয়া এইবোৰ দাদা ব'লা আমি মেডিকেলৰ পৰা সময় এইটো ভাইটি একো কিন্তু নহয় দাদা মই আছোঁ ব'লা সংস্কৃত লেখার কথা আছে স্ত্রীনাং চরিত্রাং পুরুষ না জানন্তি নারীনাং চরিত্রাং পুরুষস্য ভাগ্যম ভুল ভাবিছে আপুনি মই আপোনাৰ লগত প্ৰেম কৰা নাছিলো কৰিছিলো বন্ধুত্ব মোক তোমাৰ ভয় লাগিছে না 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 ইমান নিমখ আৰু মানুহ যাৰ লোন খাইছো তাক মই অপকাৰ নকৰো কেৱল নিমলতে বিয়া কৰি মই কি ভুল হৈছিল জানো না নাই লোৱা কেৱল সলনি হৈ নাযায় বেছি সলনি হ'ব চেষ্টা কৰিলে মনত বহুত কষ্ট আৰে ধৰ্মৰাজ যুধিষ্ঠিৰতো নিজৰ মন্দিৰ চোৱা ক্ষেত্ৰত আমি তো সামান্য মানুহ আপুনি আজি মোৰ লগত কথা ক'বলৈ বেলেগ ধৰণে পাতিছে যে কিয় মোক ব্লেকমেল কৰিব বিচাৰিছে নেকি এটা কথা মনত ৰাখিব সদায় চেষ্টা কৰিলেও মই আপোনাৰ ওচৰলৈ কেতিয়াও নাযাওঁ প্ৰয়োজন হ'লে পাপাক কৈ এতিয়া আপোনাক চাকৰিৰ পৰা বাহিৰ কৰি দিব পাৰে আৰে মইতো তাকেই বিচাৰোঁ সাপৰ মুখেৰে বিষ নামক জ্বলিছে ন মোৰ দুৰ্বলতাৰ মুহূৰ্তৰ সুযোগ লৈ আপুনি মোক জ্বলাব বিচাৰিছে ন মনত ৰাখিব কম ধাতুৰে পঢ়া ছোৱালী মই নহয় আহোমৰ বংশধৰ হয় মই বঙালী পঞ্চকতা দিয়ে তেজ মোৰ দেহতো আছে প্ৰয়োজন হ'লে আপোনাক একটু নিশ্চিত বুলি জানিও মহাৰথী কৰ্মাৰ যুদ্ধ ক্ষেত্ৰৰ পৰা প্ৰৱেশ এনেকুৱা কঠিন জাল পেলাম তই নিজে মোৰ ওচৰত চাৰেণ্ডাৰ হ'বলৈ বাধ্য হ'ব অতুল মোৰ নাম অতুলানন্দ ছোৱালীৰ বিয়াত ব্যস্ত ব্যৱসায়ত খবৰ ল'বলৈ তেখেতৰ সময় আৰু মানুহবোৰৰ অৱস্থা কি খবৰ এতিয়া মই গৈ আছো
আপুনি সঁচা কৈছে ঠিক আছে মই আহিছোঁ। আৰম্ভ হৈ গ'ল কুৰুক্ষেত্ৰৰ মহাসমৰ। यदा यदा हि धर्मस्य ग्लानिर् भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्यहं परित्राणाय साधूनां विनाशाय संस्कृतं धर्म संस्थापनार्थाय सम्भवामि जुगे जुगे सम्भवामि जुगे जुगे सम्भवामि जुगे जुगे juga ayo agak
ইন্সপেক্টর না এই ইন্সপেক্টর আরে তোর পক্ষে গাড় গোটা ইয়াতে বসাতে কই এইটো কানে মই কাপি রাতু ইয়াতে আহি গল যে দুষ্ট তমল শান্ত পালন আৰু এই মোৰ ধৰ এইটো মুহাৰি তুমি পিষ্টলটো তই ঘৰতে এৰি আহিছ মোবাইলটো এৰি আহিছ দাদা তাতে দিবলৈ আহিছিলো থেংক ইউ দাদা থেংক ইউ আজি আপুনি নহা হ'লে আমাৰ দুয়োৰে উপযুক্ত সময়ত ভগৱানে পঠাই দিছে গুৱাহাটী চিন্তা নকৰিব দাদা তোমাৰ মই একো হ'ব নিদিওঁ আৰু আদামে কি ক'ব লাগে মই ক'ম মই দাদা এই দাদা আপুনি বাৰু ক্ষমা কৰি দিব হেল্ল' পুলিচ ষ্টেচন য়েছ মই ইন্সপেক্টৰ নিৰ্মল হাজৰিকা কৈ আছোঁ তুমি বৰ দেউতা হলা এইখন ঘৰলৈ আলহী আহি আছে লৰা আলহী আজি কিন্তু মই তোমাক বিয়ে বুলি নাপাম কিয় বন্ধ বুলিহে পাতিম তাৰমানে দুইজনৰে চিনাকি আগৰে পুৰা চিনাকি মানে এখন স্কুলৰ একেটা ক্লাছতে আমি পঢ়িছিলো আৰু সেইকাৰণে তোক এইখন ঘৰত পালোঁ কি কথা আজি তোক মই সকলো কথা ক'ম বাবা নহ'লে যে মোক ভগৱানে ক্ষমা নকৰিব